হেল্ল' বন্ধুসকল নমস্কাৰ মই দিগন্ত আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, সেইটো হ'ল আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গম পাইছে মই কিছুমান শ্বৰ্ট ফৰ্মৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। হয়, মই কিছুমান শ্বৰ্ট ফৰ্মৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই জনাব বিচাৰিছোঁ কিছুমান শ্বৰ্ট ফৰ্মৰ বিষয়ে। হয়, আমি সকলো ঠাইতে ইউজ কৰোঁ, সেই শ্বৰ্ট ফৰ্মসমূহৰ বিষয়ে আমি নাজানো ভালদৰে। তাৰ প্ৰথম শ্বৰ্ট ফৰ্মটো হৈছে www. আমি যেতিয়া ব্ৰাউজাৰ এটাত কিবা ৱেবছাইটৰ বিষয়ে যেতিয়া চাৰ্চ কৰোঁ তেতিয়া প্ৰথমে আমি www. আৰম্ভ কৰোঁ। কিন্তু আপুনি জানেনে www. ফুল ফৰ্ম? www. ফুল ফৰ্ম হ'ল ৱৰ্ল্ড ৱাইড ৱেব। আমি যেতিয়া ব্ৰাউজাৰত কিবা চাৰ্চ কৰিবলগীয়া হয় তেতিয়া আমি কেতিয়াবা HTTP ক্লিক কৰিবলগীয়া হয়। HTTP আমি প্ৰথমত দি পেলাই যিকোনো ব্ৰাউজাৰ এটা চাৰ্চ কৰোঁ। HTTP ফুল ফৰ্ম নাজানো, কিন্তু HTTP ফুল ফৰ্ম হৈছে হাইপাৰটেক্সট ট্ৰান্সফাৰ প্ৰট'কল। কোনোবা ব্ৰাউজাৰ এটা যেতিয়া আমি চাৰ্চ বাৰত যেতিয়া কিবা এটা ৱেবছাইটৰ বিষয়ে অ'পেন কৰোঁ তেতিয়া আমি HTTP যিদৰে ক্লিক কৰোঁ ঠিক সেইদৰে HTML আমি ক্লিক কৰোঁ। HTML ফুল ফৰ্ম হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। আমি আজিকালি দেখিব পাওঁ USB, যোনটো আমি ডাটা কেবলত দেখা পাওঁ, আমি মোবাইল চাৰ্জত সন্মুখত দেখা পাওঁ USB। সেই USB বুলি কওঁ আমি। USB আজিকালি কীবৰ্ড, USB মাউচ, USB আজিকালি পেন ড্ৰাইভ, বহুতো USB বস্তু ওলাইছে। আমি USB দেখা পাওঁ যোনটো সন্মুখৰ USB পৰ্ট। সেই USBৰ ফুল ফৰ্ম জানেনে আপোনালোকে? USBৰ ফুল ফৰ্ম হৈছে ইউনিভাৰ্চেল চিৰিয়েল বাছ। আজিকালি কম্পিউটাৰ বা লেপটপ বা মোবাইল যিকোনো এটা আনিবলৈ গ'লে আমি প্ৰথমতে কি বিচাৰোঁ? তাৰ বিচাৰোঁ ৰেম। আমি কওঁ ৰেম বেছি হ'ব লাগে। তেতিয়া আমি কিহৰ কাৰণে ৰেম বেছি বিচাৰোঁ? কাৰণ স্পীড হ'ব লাগে। আপুনি ৰেমৰ ফুল ফৰ্ম জানেনে? ৰেমৰ ফুল ফৰ্ম হৈছে ৰেণ্ডম এক্সেছ মেমৰি, যোনটোৱে আমাৰ মোবাইলটো বা লেপটপটো ফাষ্ট কৰে। আমি যিদৰে মোবাইল এটাত ৰেম বেছি বিচাৰোঁ ঠিক সেইদৰে আমি ৰোমটো বেছি বিচাৰোঁ, কাৰণ আমাৰ ষ্ট'ৰেজ বেছি হ'ব লাগে। সেই ষ্ট'ৰেজ বেছি হোৱাৰ কাৰণে আমি ফিক্স মেমৰি যোনবিলাক ৰোম বুলি কওঁ, আমি ৰোম বেছি ইউজ কৰোঁ। 32 GB 64 GB তেনেকৈ আমি মোবাইলত পাওঁ, বা তেনেকৈ লেপটপতো পোৱা যায়। সেই ৰোমৰ ফুল ফৰ্ম জানেনে? ৰোমৰ ফুল ফৰ্ম হৈছে ৰিড অনলি মেমৰি। প্ৰথমৰ মোবাইলবোৰ আছিলে GSM, যোনবোৰত অকল ফোন আৰু SMS কৰিব পৰা গৈছিলে আৰু একো কৰিব পৰা নগৈছিলে। সেই GSM ফোনবোৰত খালি SMS আৰু ফোনৰ কাৰণে সেইবোৰ মোবাইল বনোৱা হৈছিলে। সেই GSMৰ ফুল ফৰ্ম আপোনালোকে কি জানেনে? GSMৰ ফুল ফৰ্ম হৈছে গ্ল'বেল ছিষ্টেম ফৰ মোবাইল কমিউনিকেশ্যন। GSM মোবাইলবোৰৰ পাছত লাহেকৈ GSM বনোৱা হ'ল। GSM যেতিয়া উন্নত হ'ল লাহেকৈ, তাৰপিছত হৈ গ'ল GPRS। GPRS এতিয়া চুৱাইপ মেচিনত ব্যৱহাৰ কৰা হয়। তেতিয়া GPRSৰ লগত যোনটো GPRS ব্যৱহাৰ কৰা হৈছিলে, সেই GPRSত ফোন SMS ঠিকেই আছিলে। ফোন SMSৰ লগত তাত ইণ্টাৰনেট কানেকশ্যনটো দিয়া হৈছিলে। GPRSৰ ফুল ফৰ্ম হৈছে জেনেৰেল পকেট ৰেডিঅ' ছাৰ্ভিচ। GPRSৰ পাছত লাহেকৈ আহিল EDGE। ইটছত আহিল সুবিধা 2G 3G, আৰু ইটছত ফোন SMS আহিছিল, লগত ইটছত 2G 3G ইণ্টাৰনেট দিয়া হ'ল। ইটছৰ ফুল ফৰ্ম হৈছে ইনহেন্স ডাটা ফৰ গ্ল'বেল ইভলিউশ্যন। LED কি নিশ্চয় জানে আপোনালোকে? LED টিভিবোৰত দেখা পায়, LED স্ক্ৰীণ হয়। LEDৰ ফুল ফৰ্ম জানেনে? LEDৰ ফুল ফৰ্ম হৈছে লাইট এমিটিং ডায়ড। আমি যিদৰে LED ডিছপ্লে দেখা পাওঁ ঠিক সেইদৰে LCD ডিছপ্লে পোৱা যায়। LCD ডিছপ্লেৰ ফুল ফৰ্ম হৈছে লিকুইড ক্ৰিষ্টেল ডিছপ্লে। আপোনালোক CD বুলি ক'লে গম পাই নিশ্চয়, CD ডিছ। আমি সকলোৱে জানো CD ডিছ কি হয়। CD ডিছত কিছুমান আমি ডাটা ষ্ট'ৰ কৰিব পাৰোঁ, কিছুমান ফটো আমি ষ্ট'ৰ কৰিব পাৰোঁ। CDৰ ফুল ফৰ্ম হৈছে কম্পেক্ট ডিছ। CD যিদৰে পোৱা যায় ঠিক সেইদৰে DVDও পোৱা যায়। DVD আগতে আমি ভিডিঅ' প্লে কৰিছিলোঁ, যে চিনেমা চাবলৈ ব্যৱহাৰ কৰোঁ। যেতিয়া DVD বনাইছিলে, DVD সকলোৱে প্ৰায় চিনেমা চাবৰ কাৰণেই ব্যৱহাৰ কৰিছিলে DVD ডিছসমূহ। DVDৰ ফুল ফৰ্ম হৈছে ডিজিটেল ভাৰ্চুৱেল ডিছ বা ডিজিটেল ভিডিঅ' ডিছ বুলিও কোৱা হয়। এয়াই আছিল আজিৰ কিছু শ্বৰ্ট ফৰ্মৰ বিষয়ে মই জনালোঁ। আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিল। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ বহুমূলীয়া সময় দি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।